Hello friends, আজি ভিডিওত মই জনাম স্মার্টফোনৰ যি লেন্স অনলাইন শপিং সেন্টাৰত বিক্ৰী কৰি থকা পোৱা যায় 12x জুম 18x জুম এই লেন্সবিলাক আমি দেখিবলৈ পাই থাকো মোৰ ওচৰত 12x এখন লেন্স আছে মই আপোনালোকক ইয়াৰ ভিডিও কোৱালিটি আৰু ইমেজৰ কোৱালিটিৰ বিষয়ে জনাম আৰু জনাম এই লেন্সখনে ভিডিওৰ বেকগ্ৰাউণ্ড ব্লাৰ কৰে নে নকৰে ভিডিওটো আৰম্ভ হোৱাৰ আগতে মই আপোনালোকক এটা কথা ক'ব বিচাৰো যদি আপোনালোকে এই লেন্সখন কিনিব বিচাৰে তেন্তে ভিডিওটো সম্পূৰ্ণ চাই লওক স্কিপ নকৰাকৈ চাব তাৰ পিছত আপোনালোকে ডিসাইড কৰিব যে এই লেন্সখন আপুনি কিনিব লাগে নে নালাগে আৰু M79 এডভাইস চাই থাকো প্ৰথমতে মই জনাই দিওঁ যে এই লেন্সখন আপুনি কেনেকৈ লগাব প্ৰথমে ক্লিপটো আপুনি লেন্সখন খুলি ল'ব তাৰ পিছত যোনটো ক্লিপ আছে এই ক্লিপটো আপুনি মোবাইল কেমেৰা লেন্সত ধুনীয়াকৈ ফিট হোৱাকৈ আপুনি লগাই ল'ব একদম সাৱধানে লগাব নহলে আপোনাৰ ফটো বা ভিডিও কোৱালিটি বেয়া আহিব পাৰে ধুনীয়াকৈ এডজাস্ট হোৱাকৈ আপুনি লগাই ল'ব তাৰপিছত আপুনি লেন্সখন ইয়াত লগাব পাৰে যদি পাৰে ক্লিপটো আপুনি হাতেৰে অলপ হেঁচি থাকিব তেতিয়া আপোনাৰ ক্লিপটো আঁতৰি নাযায় মানে লেন্সখন ফিট কৰাৰ পিছত ঠিক এনেধৰণে আপোনাৰ মোবাইলটো দেখা পোৱা যাব আপুনি ভয় কৰিব নালাগে লেন্সখন ইয়াৰ পৰা পৰি যোৱাৰ সম্ভাৱনা একেবাৰে কম থাকে ইয়াত মই আপোনালোকক আৰু এটা কনফিউজন দূৰ কৰি দিছোঁ এই যে ৰুলাৰটো আছে ই আপোনাৰ জুম কৰিবৰ কাৰণে নহয় যদি কোনো সাবজেক্ট দূৰত আছে তেন্তে ইয়াক আপুনি ফকাছত আনিবলৈহে ব্যৱহাৰ কৰিব পাৰিব ইয়াক জুমৰ কাৰণে ব্যৱহাৰ কৰিব আপুনি নোৱাৰিব এই ৰুলাৰটোৱে আপোনাক জুম কৰাৰ ক্ষেত্ৰত অলপ সহায় নকৰে এতিয়া মই আপোনালোকক দেখাম এই লেন্সখনৰ পৰা লোৱা কিছুমান ইমেজ আৰু ভিডিঅ'ৰ ফুটেজ যদি আপোনালোকে ভাবে যে এই ইমেজ আৰু ফুটেজৰ কোৱালিটি ভাল তেন্তে আপুনি এই লেন্সখন পাৰচেজ কৰিব পাৰে অন্যথা আপোনালোকে এই লেন্সখন নিকিনিব নাইকলটোক ফকাছত লৈ মই ক্লিক কৰিছিলোঁ তেতিয়া ঠিক এই ধৰণৰ ফটো আমি দেখিবলৈ পাইছোঁ ঠিক তেনেধৰণে এইখন ফটো মই ক্লিক কৰিছিলোঁ ফটো কোৱালিটি মই একেবাৰে বেয়া দেখিছোঁ আৰু এইকেইখন হৈছে আপোনাৰ উইদাউট লেন্সত তোলা ফটো লেন্স লগাই যিকেইখন ফটো আৰু ভিডিঅ' মই আপোনালোকক দেখাইছোঁ তাত আপোনাৰ ভালকৈ মন কৰিব ছাইডত ক'লা এটা দাগ আপুনি দেখিবলৈ পাব ঠিক এই ভিডিঅ'টোত আপুনি দেখিবলৈ পাইছে ঠিক তেনেকৈ ফটোবিলাকতো আছে আপুনি ভালকৈ মন কৰিব যদি আজি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু M79 এডভাইস চাই থাকক